ৰাখিছোঁ আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ জাতীয় শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ পিতৃ প্ৰাক্তন বায়ু সেনাৰ বিষয়া ঠগীৰাম গগৈ ডাঙৰীয়া আছে তেখেতক আজি এই উদ্দেশ্যি বক্তব্য দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ আমি ঠগীৰাম গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা গোলাঘাট জিলা প্ৰাক্তন সেনা সন্থাৰ সভাপতি তথা উজনি অসম সেনা সন্থাৰ সভাপতি টংকেশ মই তাত কৈ আছোঁ সদায় কৈ আছোঁ যে এইখন যুদ্ধ খুব বেছি 3 দিন আৰু জেনেৰেলি এখন যুদ্ধ নহয় এইটো হৈছে যেনেকৈ আমাৰ এতিয়া গগৈ ছাৰে কৈছে তেওঁলোকৰ ভিতৰত সোমাই থকা কুখ্যাত উগ্ৰবাদীৰ যিবিলাক চেণ্টাৰ আছে আমাৰ এইম ৱাজ ডেট সেইবিলাক আমি ধ্বংস কৰাৰ আমাৰ এইম আছিলে আৰু হিন্দুস্তান হৈছিলে আৰু কৈছিলে যে অৰ্জুন তুমি মোৰ এই স্বৰূপটো দেখা নৱম মনে হৈছে আকাশ স্পৰ্শং মনে চুই থকা আৰু দীপ্তং মনে হৈছে উজ্জ্বল তাৰমানে আমি আছো মই বিৰাট স্বৰূপ তোমাক এইকাৰণে দেখুৱাইছোঁ ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী ভাৰতীয় সেনা ভাৰতীয় সেনা ভাৰতীয় সেনা ধন্যবাদ আমাৰ মাজত সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আজি অনুষ্ঠানত উদ্দেশ্যি বক্তব্য দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ সকলোৱে শ্ৰদ্ধাৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় সভাপতি তেখেত আহি আছে আমি তেখেতক সকলোৱে আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ তেখেতৰ নেতৃত্বত আমাৰ ৰাজ্যখনে এক গতিশীল অৱস্থালৈ যাবলৈ সক্ষম হৈছে পুনৰ কৈছোঁ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ भारत माता की भारत माता की वंदे वंदे भारतीय सैन्य बल जिंदाबाद भारतीय सैन्य बल जिंदाबाद भारतीय सैन्य बल जिंदाबाद नरेंद्र मोदी जी जिंदाबाद निर्णायक नेतृत्व नरेंद्र मोदी जी जिंदाबाद परम श्रद्धार সন্ত্ৰাসবাদৰ বিৰুদ্ধে পূৰ্ণ সহনশীলতা আমাৰ যি নীতি এই নীতিত আমি অবিচল আমি সদায় সন্ত্ৰাসবাদৰ বিৰোধ কৰিম সন্ত্ৰাসবাদক নিৰ্মূলৰ কাৰণে আমি চেষ্টা কৰিম আৰু মোদী ডাঙৰীয়াই এই কথাটো স্পষ্টভাৱে কৈছে যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে হ'ব নোৱাৰে এইবাৰে টানি একেলগে আমাৰ যিসকল প্ৰাক্তন সৈন্য বিষয়া আছে তেওঁলোক সন্মুখত থাকিব আৰু আমি আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সাংসদ মহোদয় বিধায়ক মই আমি সন্মুখত থাকিম বাকী সকলোৱে সমবেত শৃংখলিতভাৱে এই যাত্ৰাত অংশগ্ৰহণ কৰিব মই পুনৰবাৰ সকলোকৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ
অন্তৰ্গত বিভিন্ন পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ আশীৰ্বাদেৰে নিৰ্বাচিত হোৱা শ্ৰদ্ধেয় জনপ্ৰতিনিধিসকল আৰু এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ মৰম বুটলিবলৈ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দৈৱক ব্ৰহ্মৰ উত্তম দৈৱকী নাম চৰণে তেওঁৰ নাম। গতিকে নাম ধৰ্ম এই গুৰুজনে আমাক পবিত্ৰ এটা আধ্যাত্মিক উপহাৰ দি গৈছে। গতিকে হাত চাপৰিটো মাজে মাজে নামঘৰতে মাৰিব, মন্দিৰতো যাব আৰু মৰ্ণিং ৱাকত যাওঁতেও হাত চাপৰি মাৰিব। ঘৰত থাকিলেও সময় পালে কেতিয়াবা জোৰকৈ হাত চাপৰি মাৰিব। জোৰকৈ হাত চাপৰি মাৰিলে আমাৰ আপুনি চাওক আপোনালোকৰ হাতৰ পেলৰ দুখন ৰঙা হৈছে নে অলপ হ'লে? অলপ ৰঙা হৈছে নাই? অলপ যোনে জোৰকৈ মাৰিছে তেওঁলোকে হাতৰ পেলৰ অলপ ৰঙা হৈছে। আৰু ৰঙা হৈছে মানে তেজৰ সঞ্চালন বৃদ্ধি হৈছে। গতিকে হাত চাপৰি ৰোগ নিৰাময়ৰ এটা ডাঙৰ উপশম পদ্ধতি। গতিকে হাত চাপৰি সদায় বজাই থাকিব, নিজেও বজাব, আনকো বজাব শিকিব, নিজেও হাঁহিব, আনকো হৰুৱাবৰ কাৰণে চেষ্টা কৰিব। এই মোৰ বক্তব্য মই ইয়াতে সামৰণি কৰিছোঁ।